কেলা এইসকলেই হৈছে অসমীয়াৰ নামত দাগ লগোৱা। মোৰ পকৰ মোচা কাপোৰটো ব্ৰা বনাই পিন্ধিবি, ধুনীয়া স্মেল আহিব, পাৰফিউম নালাগে আৰু গন্ধ ভালকে আহিব। হেল্ল' গাইজ, কি খবৰ? পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে মাজুলীৰ ৰষ্টাৰ বয় ইউটিউব চেনেল। আৰু ভিডিঅ'ৰ আৰম্ভণিতে কৈছে এইটো অকল ধেমেলীয়াৰ কাৰণে বনোৱা হৈছে, যাতে কোনেও গাত পাতি নলয়। আৰু আজি আমি কথা পাতিম কেইটামান গৰুৰ বিষয়ে, যিটো নেকি মানুহৰ লিষ্টত নাই, গৰু ছাগলীৰ লিষ্টতো নাই। বলক ভিডিঅ'টো দেৰি নকৰি আমাৰ এণ্ট্ৰটো বজাই ভিডিঅ'টো আৰম্ভ কৰো নাম্বাৰ 1 বাকচুৰিৰ পৰা। আমাৰনো কি আৰু 10 টকীয়া জীৱন আৰু লাখ টকীয়া সপোন। আমাৰনো কি আৰু 10 টকাৰ জীৱন, লাখ টকাৰ সপোন, অলপ সুখ অলপ দুখ, তথাপিও লভ ইউ জীৱন। লভ ইউ জীৱন কেলা মোৰ পকৰত ধৰাই দে, পকৰত ধৰাই দে। লাখ টকাৰ সপোন নহয় কেলা, ইয়াৰ 100 জনৰ সপোন। বিচনাত শুই শুই লাখ টকাৰ সপোন চাবলৈ আহিছে। দেখাতে গম পাইছো নহয় আৰু ইঞ্জিন কিমান ঠিকে থাকে আছে। কেলা মই কোৱা নাই যে ভিডিঅ' নবনাবি আৰু বিচনাত কাপোৰ খুলি নুশুবি, কাৰণ তুমি ভিডিঅ' বনোৱা নে কাপোৰ খুলি বিচনাত হৈ থাকে এইটো তোমাৰ কথা, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু ছচিয়েল মিডিয়াত এইবিলাক নহয় বা ইনষ্টাগ্ৰামত নহয়। আমাৰ আৰু এজন ৰিয়েলিষ্টিক অসম নামৰ মহা মক্কেল আছে, যিটো নেকি ভাদ মাহত মাইকী কুকুৰ বিচাৰি নাপালে ইয়াৰ চেনেলত উল্টা পুল্টা বাকচুৰি বকিবলৈ আহে। মানুহৰ অভদ্ৰামীৰ এটা সীমা থাকে, আৰু সেই অভদ্ৰামী যেতিয়া পাৰ হৈ যায় নহয়, তেতিয়াহ'লে কিন্তু সেইটো কেতিয়াও সহ্য কৰিব পৰা ক্ষমতা নাথাকে বন্ধুসকল। ঠিক আছে, আজি আমি কথা পাতিম মোৰ চেনেলটোৰ বিষয়ে, ৰিয়েলিষ্টিক অসম চেনেলটোৰ বিষয়ে, আৰু অসমৰ কিছুমান আগশাৰীৰ আৰু ফটুৱা কেইটামান অভদ্ৰ ৰোষ্টাৰৰ ওপৰত। ঠিক আছে, আজিৰ তাৰিখতো আপোনালোকে দেখা পাইছে ঘৰে ঘৰে একোটা ৰোষ্টাৰ উৎপন্ন হৈ গৈছে। আৰু যেনেকে এলাৰ্জি হৈ খজতি উঠি কিছুমান ছোৱালী ইনষ্টাগ্ৰামত টিকা বুকু হিলাই খজতি কমাই আছে, ঠিক তেনেদৰে এই মক্কেলটোৱে, ৰিয়েলিষ্টিক অসম নামৰ মক্কেলটোৱে আমাৰ ৰস্তাৰ বিলাকৰ ওপৰত পুৰা ভিডিঅ' বনাই আছে আৰু আমাৰ পকৰ খজুৱাই আছে। বিকাশ চেত্ৰীয়ে গাড়ী কিনিলে ইউটিউবৰ টকাৰে, ইয়াৰ পকৰ জ্বলিলে। আৰু পাখি ৰাজবংশীৰ ভিডিঅ' ট্ৰেণ্ডিঙত গৈছে আৰু ইয়াৰ হেৰিডাল টাং খালে। মহা মক্কেল। এক ছেকেণ্ড। পাখি ৰাজবংশী কি আমাৰ অসমীয়া ইউটিউব জগতৰ কি মহাৰাণী নেকি? পাখি ৰাজবংশী ভাল ইউটিউবাৰ বুলি জানো, আৰু তই এটা মহা মক্কেল জাবৰ বুলি জানো। কাৰণ তোৰ নিচিনা মানুহক আমাৰ নিচিনা মানুহে ছাপৰ্ট নকৰে, তোৰ নিচিনা মানুহক তোৰ লেখীয়া মক্কেল জেএছবিৰ নিচিনা মানুহেহে ছাপৰ্ট কৰিব। জেএছবিৰো পকৰ জ্বলিলে নেকি বাৰু? বিকাশ চেত্ৰীৰ ভিডিঅ' চাই পেলাই বহুতো সৰু সৰু ল'ৰা ছোৱালী বিপদে পৰিচালিত হৈ আছে, যিটো দেখিছো সেইটো সঁচা কথাটো কৈছো। তাতে আপোনালোকৰ কি ইমান? জেএছবি আৰু তই অয়ৰমত প্ৰতিদিনে গৈ আছ, সঁচা কথাটোৱে কৈছো, তাতে তোৰ কি ইমান? ইয়াক পাগল কুকুৰে কামুৰিলে নে পাগল মাইকীয়ে কামুৰিলে মই সেইটো নাজানো, কিন্তু ইয়াক ডক্তৰৰ ওচৰত নিলেও ইয়াৰ কুকুৰামিটো কেতিয়াও ভাল নহয় আৰু মক্কেলামি কেতিয়াও নেৰে। তই চাই এইবিলাক চিঞৰি ফুৰাতকে তই নিজে হাগি নিজে খা, তেতিয়া তোৰ মগজটো অকমান ভাল হ'ব। নহলে মোৰ ওচৰত আহিবি, কালি ছাগলী মাংস খাইছিলো, হাগি দিম, ভালকে খাবি। এইবোৰে হৈছে অসমীয়াৰ নামত দাগ লগোৱা। চোৱা, গামোচাখন হৈছে অসমৰ এটা ডাঙৰ সন্মান, কিয়নো মিটিঙে মাটাঙে ডাঙৰ মানুহক সন্মান জনায় বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকেও সন্মান জনায়। সেইটো আৰুনো নিজৰ পাহাৰ দুটাক ঢাকি কিনি ব্ৰা বনাই কিনিনো ইনষ্টাগ্ৰামত ভিডিঅ' বনাব লাগেনে আৰু? কেলা আৰু কিমান চাবি? তোৰ পাহাৰ দুটা ঢাকিবলৈ যদি ব্ৰা পোৱা নাই, মোৰ ওচৰত আহিবি, মই চালা এই কাপোৰ পকৰ মোচা এই কাপোৰটো ব্ৰা বনাই কিনি পিন্ধি লবি। গৰম দিনত উইদাউট পাৰফিউম গোন্ধটো ভাল লাগিব। চ' গাইজ, এই মক্কেল বিলাকক আৰু জাৰি থাকিলে আৰু বেছি ভিডিঅ'টো দীঘল হৈ গৈয়ে থাকিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে এৰিছো, আৰু ভাল পালে যদি অকণ মানুহ তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব বন্ধুৰ মাজলৈ। আৰু নতুনকৈ আহিছে যদি চেনেলটোত ছাবস্ক্ৰাইব কৰি থৈ যাব, কাষতে থকা বেল আইকনডাল প্ৰেছ কৰিব, যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপুনি সোনকালে পায়। চ' আজিলৈ দিছো বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।